নমস্কাৰ সকলোকে। চাওঁতে চাওঁতে বিহু আহি পালেহি নহয়নে? গতিকে মই আজি বনালোঁ কেইটামান পিঠা। এই পিঠাটো বনাবৰ বাবে মই ল'লোঁ অকণমান ৰুকি লোৱা নাৰিকল, ড্ৰাই ফ্ৰুটছ আৰু অকণমান গুড়। পোনপ্ৰথমে এখন কেৰাহী বা পেনত নাৰিকলখিনি অকণমান ভাজি ল'ব। তাৰপিছত তাতে মই দিলোঁ গুড় আৰু ভালকৈ লৰাই ল'লোঁ। তাতে মই ড্ৰাই ফ্ৰুটছখিনিও দি দিলোঁ। ভালকৈ লৰাই একেলগে মিক্সাৰটো অকণমান সময় ভাজিলোঁ। তাৰপিছত মই অকণমান চুজি ল'লোঁ, গাখীৰ, ঘি, এই আটাইবোৰ বস্তুৰে মই এটা ডো বনাম। প্ৰথমতে ঘিত মই চুজিখিনি ভালকৈ ভাজি ল'লোঁ। তাতে অকণমান নিমখ আৰু বেকিং পাউডাৰ আৰু গাখীৰখিনি দি মই বস্তুখিনি মিক্স কৰি ল'লোঁ। তাৰপিছত মই অকণমান ঘিউ সানি এই ধৰণৰ এটা ডো বনাই ল'লোঁ, আটা মৰাৰ নিচিনাকৈ। তাৰপিছত মই অকণমান হাতত এনেকৈ লৈ মাজত মই অকণমান এই বনাই থোৱা মিক্সাৰটো নাৰিকল, ড্ৰাই ফ্ৰুটছ গুড়ৰ ভৰাই দি পিঠাৰ আকাৰৰ বস্তুটো বন্ধ কৰি ল'লোঁ। বন্ধ কৰি লৈ ভালকৈ এটা আকাৰ দিলোঁ। তাৰপিছত ৰিফাইন তেলত পিঠাকেইটা ধুনীয়াকৈ ভাজি ল'লোঁ। হৈ গ'ল মোৰ গৰম গৰম পিঠা।